Hello guys, welcome to my YouTube channel. আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনাৰ সকলোৰে ভাল। মোৰ খবৰ বৰ্তমান ভালেই চলি আছে। তো এইকেইদিন মেনু ভাল নহয় আৰু তেনেকৈ ভাল হয়। ভাত খোৱা সময় টাইম মিলা নাই সেইকাৰণে বহুত ক্ষীণাইছোঁ এইকেইদিন। তো একো নহয়, ভাল হৈ যাব। তো আৰু বহুত দিন হ'ল ব্লগ নবনাই, ভাবিছোঁ আজি ব্লগ এটা বনাই দিওঁ আপোনালোকক। আজি দিনটো মই কি কৰোঁ কি নকৰোঁ তাকে দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব বুলি আশা ৰাখিলোঁ। তো গাইজ আজি ভাবিছোঁ নাৰিকল লাৰু বনাম। তো কিন্তু নাৰিকলটো কাটি দিবলৈ মানুহ নাই আৰু ইমান আমাৰ ডাঙৰ কটাৰী নাই যে কাটিব পৰা নাই। তো ভাবিছোঁ যে নাৰিকল লাৰু বনাম। তো আপোনালোকক দেখাম। নাৰিকলটো লৈ গৈছোঁ আৰু নাৰিকলটো কোনে আনি দিছে আপোনালোকে জানেনে? কোনোবাই আনি দিছে আৰু নাৰিকলটো। তো গাইজ আজি লাৰু নহ'ব আৰু কাটি দিয়া মানুহ নাই। আকৌ বাপচ লৈ গৈছোঁ, আণ্টি নাই ঘৰত। তো গাইজ আণ্টিহঁতে শুই আছিলে, উঠাই মেলি মানে হেৰিটো গুড়ি কৰিব দিলোঁ নাৰিকলটো। আৰু এতিয়া মই দোকানৰ পৰা আহোঁগৈ। তো গাইজ এতিয়া মই অলপ দোকানলৈ ওলাইছোঁ কাৰণ চেনি শেষ হ'ল। সেইদিনাখনে মানে বনাইছিলোঁ যে নাৰিকল লাৰু আৰু সদায় চাহ পানী খাই থাকোঁ যে সেইকাৰণে চেনি মানে শেষ হৈ থাকিলে। তো অলপ চেনি আনোগৈ আৰু মই আপোনালোকক বনাই দেখাম বাৰু। ইমানো পাৰফেক্টকৈ বনাব নাজানো, বাট বনাম আৰু ট্ৰাই কৰিম। তেতিয়া মই গৈ থাকোঁ অকলে কাৰণ মোৰ ৰুমমেটজনী অলপ বেমাৰ হৈ আছে, তাৰ বেমাৰ মোৰো বেমাৰ। তো এতিয়া মই যাওঁ আৰু আপোনালোকক দেখাই থাকিম। তো বলক মোৰ লগতে আপোনালোকক দোকানলৈ লৈ যাওঁ। ই আমাৰ গলিটো মই অকলে ভিডিঅ' বনাই গৈছোঁ। তো মানুহবিলাকে ঘূৰি চাইছে মোক আৰু বুজি নাপায় মোৰ কথাবিলাক। আহিলোঁ আৰু চুজি আৰু চেনি লৈ ল'লোঁ, কিন্তু চেনিটো লৈ লৈছিলোঁহে ভিডিঅ' বনাম বুলি মোবাইলটো ধৰিবলৈ লৈছিলোঁ, চেনি পৰি থাকিলে আৰু চেনি আধা শেষ মানে কি বুলি ক'ম আৰু মানে চব শেষ হৈ থাকিলে গাইজ। চেনি অলপ বাকী থাকিলে। যি কি নহওক এতিয়া ৰুমত গৈ আছোঁ আৰু বহুত ৰ'দ। তো আপোনালোকৰ ৰুমত দেখাই থাকিম। তো বলক। A few moments later. চুজিটো মই গৰম কৰি লৈছোঁ। এয়া নাৰিকল আৰু চেনি মই মিক্স কৰি লৈছোঁ। এতিয়া মই ভাজিম। নাৰিকল আৰু চেনিটা দি দিলোঁ। তো গাইজ এয়া দেখিছেনে মোৰ লাৰু বনোৱা ফাইনেলি কমপ্লিট। ইমান এটা ভাল নহ'ল আৰু ইমান গোল নহ'ল, হ'লেও মই বনাবলৈ ট্ৰাই কৰিছোঁ। তো আপোনালোকে চাওক, এয়া বনালোঁ দেখিছেনে? তো গাইজ লাৰু বনালোঁ বহুত দিনৰ মূৰত আৰু এয়া আপেল খাই লৈছোঁ। তো ফাইনেলি বহুত দিনৰ মূৰত লাৰু বনালোঁ আৰু আইতাই হেল্প কৰি দিছিলে। থেংক ইউ আইতা, থেংক ইউ দাদী। তো গাইজ কালি যিহেতু মই অলপ আইৰণ এটা লৈছিলোঁ, মানে অলপ দুৰ্বল লাগিছিলে কাৰণ এইকেইদিন মানে ভাত খোৱা সময়টো মিলা নাই, সেইকাৰণে মানে অলপ দুৰ্বল লাগিছিলে, সেইকাৰণে আইৰণ এটা ল'লোঁ। আৰু মৰ্ণিঙত একো লগোৱা নাছিলোঁ কাৰণ ইমান দুখ পোৱা নাছিলোঁ যে। তাৰপিছত আকৌ ব্লাড ওলাইছিলে, সেইকাৰণে মই অলপ প্লাষ্টাৰ লগাই থৈ দিছোঁ। আৰু আপোনালোকক দেখাম বাৰু। খানা চানা হোৱা নাই, বনোৱা নাই। তো অলপ চাহ খাব লাগিব, বহুত ভোক লাগিছে, কালিৰ পৰা ভাতো খোৱা নাই। তো আপোনালোকক দেখাম, চাই থাকিব। তো গাইজ ভাত পানী খালোঁ আৰু এতিয়া অলপ ৰেষ্ট ল'ব লাগিব। বহুত মাথা বিষাইছে মোৰ, কিয় জানো। কিন্তু আপোনালোকক দেখাম বুলি ভাবিছিলোঁ আজি মই মানে মোৰ ৰেচিপিটো মই কেনেকৈ মাংস বনাম। তো বনাব নহ'ল, আপোনালোকক দেখুৱাব নহ'ল কাৰণ বহুত প্ৰব্লেম হয়। নিজেই মোবাইলটো দৌৰি পিনি আৰু কাম কৰিবলৈ বহুত অসুবিধা হয়। তো মোৰ এনেকৈ মানে কেমেৰা ষ্টেণ্ডো নাই। তো সেইকাৰণে মানে ভাত পানী বনাওঁতে মেলোঁতে সেনেকৈ সময়টো গুচি গ'ল আৰু ভিডিঅ' বনাবলৈ নহ'লেই। মই পাহৰি থাকিলোঁ ভিডিঅ' যে মই বনাই আছিলোঁ বুলি। তো সেয়াই আৰু। তো গাইজ এতিয়া কাপোৰখিনি সোমাই লওঁ। কাপোৰখিনি নুশুকালে, অলপ দেৰিকৈ ধুইছিলোঁ যে সেইকাৰণে মেলিব জেগা নাই আৰু সেইকাৰণে ইয়াতে মেলি দিলোঁ আৰু। গাইজ অলপ বাহিৰলৈ ওলাই আহিছিলোঁ আৰু এতিয়া ৰুমলৈ গৈ আছোঁ আৰু। তো এনেকৈ আমি দিনটো পাৰ কৰিলোঁ আজিৰ দিনটো। তো আপোনালোকে কেনেকুৱা কৰিলে? ৱাও ইমান ধুনীয়া লাগিছিলে। এনেকৈ দিনটো পাৰ কৰিছোঁ, শুইছোঁ, খাইছোঁ, বৈছোঁ।
এয়াই মোৰ জিন্দগী তেতিয়া গৈ থাকোঁ ৰুমলৈ দেই The next day. তো গাইজ এয়া মই চাহ পানী খাব লৈছোঁ এতিয়া চাহ পানী খাই লওঁ আৰু দেই তো গাইজ চাহ পানী খাই ল'লোঁ এতিয়া আৰু এতিয়া মই ভাবিছোঁ কি বনালে ভাল হ'ব খাবলৈ আৰু মানে কিমানো দালি আলু কিবা কিবি এনেকৈ খাই থাকিম ভাবিছোঁ আজি মই নামচিং বনাম যিহেতু মোৰ ওচৰত নামচিং আছে তো নামচিঙে আলুৱে মই আলু বইল কৰি পিনি নামচিঙৰ লগত বনাম আৰু ভাবিছোঁ আলু আৰু ৰাতি মানে আলু আৰু বিলাহী ভাজি আছে তো এতিয়া মই বনাম আৰু তো আপোনালোকক বনোৱাটো দেখাব নোৱাৰিম আৰু কাৰণ মোৰ কেমেৰামেন নাই আৰু কেমেৰা ষ্টেণ্ড নাই তো নিজে বনাই মানে মোৰ ভিডিঅ' কৰিবলৈ বহুত আমনি পাওঁ তো সেইবাবে মই বনাই লওঁ আৰু এতিয়া অলপ আগতে বৰষুণ দিছিলে তো এতিয়া আকৌ ৰ'দ ওলাইছে তো কাপোৰখিনি মই ৰ'দত শুকাই লওঁ তো আপোনালোকক পাছত দেখাম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব A few moments later. গাইজ এয়া নামচিং ভাজি আলু আৰু বিলাহী ভাজি আলু বইল কৰিছিলোঁ এয়া চানা আৰু নেমু আৰু জলকীয়া লৈ লৈছোঁ এতিয়া খাই লওঁ আৰু এতিয়া আজৰি আৰু অলপ গা চাও ধুই দিলোঁ আৰু মূৰ ধুই দিলোঁ মাথা ধুই দিলোঁ চুলিটো এনেকুৱা হৈছে নহয় কি লগালে ভাল হ'ব আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু এতিয়া মই অলপ আৰাম কৰিলোঁ মানে অলপ শুই লওঁ তাৰপিছত শুই উঠি আপোনালোকক কি দেখাব পাৰোঁ দেখাম তো আপোনালোকে চাই থাকিব বুলি আশা থাকিলে कहना क्या चाहते हो তো গাইজ কৰিছিলোঁ দেখিছেনে মোক ভইচ নকৰাকৈ মই টিঙৰ ওপৰত উঠি গ'লোঁ এতিয়া দেখিছেনে ভিউ যাওক गाइस आसमान के ऊपर हूँ मैं देखो तो गाइस मुझे डर भी नहीं लगा टीन के ऊपर आने के लिए कौन है ये लोग कहाँ से आते हैं অলপ যাওঁ নামিবলৈ ভয় লাগিছে গাইস তো এতিয়া মই যাওঁ দেই আজিলৈ এয়াই আছিলে মোৰ ভিডিঅ'টো আৰু আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্টত কমেণ্ট কৰিব আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব তেতিয়া মই আপোনালোকৰ মতে ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম তো আজিলৈ আহিছোঁ বাই বাই নেক্সট ব্লগত আকৌ লগ পাম